হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ এফৰ আছাম ইউটিউব চেনেললৈ। আৰু মই SD আৰু আজি আমি গৈ আছোঁ অলপ ওলালোঁ ফুৰিব। ইয়াতে বাগানত ফুৰিব ওলালোঁ আৰু বেলিটো ডুব গৈ আছে। ইমান ধুনীয়া এটা আবেলি দৃশ্য দেখা গৈ আছে। বাগানৰ মাজত মই ফুৰিব আহিছোঁ আৰু অলপ আগুৱাই যাম আৰু আপোনালোকক ভিউবোৰ দেখাবলৈ চেষ্টা কৰিম। আৰু বহুত দিন পিছত মই আহিলোঁ, ব্লগ বনোৱা নাছিলোঁ। একচুৱেলি মই অলপ ফ্ৰীও নাছিলোঁ আৰু মেণ্টেলি অলপ মোৰ বেলেগ প্ৰব্লেমো আছিলে আৰু সেইকাৰণে মই ব্লগ বনোৱা প্ৰায় এৰি দিছিলোঁ। পিছত বহুত দিন পিছত আকৌ মই ৰিটাৰ্ণ হ'লোঁ ঘৰলৈ আৰু ভাবি আছোঁ আকৌ ব্লগ ষ্টাৰ্ট কৰোঁ। আৰু ফ্ৰী আছোঁ যদি কি কৰোঁ, ব্লগেই ষ্টাৰ্ট কৰোঁ, ব্লগবোৰেই এৰোঁ আৰু চাওক কেনেকুৱা লাগে। তো বলক আমি ব্লগ বনোৱাটো ভালেই লাগে, ব্লগ বনাব ভালেই লাগে, বাট কিছুমান টাইমবোৰ নিমিলে আৰু টাইমবোৰ মিলাবলৈও অলপ কষ্ট হৈ যায়। ৰাতি হৈ যায়, দিনৰ ভাগত মই অলপ টাইমো কম পাওঁ। আৰু কেইদিনমান আহিছোঁ ফ্ৰী, অলপ এমাহমান মই ফ্ৰী থাকিম চাগে। এতিয়াৰ পৰা মই ট্ৰাই কৰিম অলপ মোৰ ডেইলি ব্লগছবোৰ এৰিব। আৰু প্লিজ গাইজ, আপোনালোকে চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এতিয়া এই আমাৰ মানে যোনটো চৰিচাবাৰী গাঁও আছে, এই গাঁৱৰ মাজত কিছুমান বাগান আছে, তাত প্ৰাইভেট বাগানো আছে, কোম্পানী বাগানো আছে। মই সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক গাইজ মোৰ লগত আপোনালোকে। তো ফাইনেলি গাইজ এনেকৈ মই ফুৰি আহি পালোঁ এই জেগাখনত, য'ত মই অলপ পকৰা খাম আৰু তাত ব্ৰেড চপো পায়, এইবোৰো খাম। আৰু বলক তেনেহ'লে আপোনালোকক পকৰা দোকানলৈ মই লৈ যাওঁ। ভাই দেখকে তো গাইজ চাওক, এই পকৰা দোকানত আৰু পালোঁ আমি। মই এই চপ খাব আহিলোঁ অনন্তৰ তাত। এই অনন্তই চপ বনাই আছে আৰু এই চব পকৰি বনাই আছে, একদম তেল পকৰি বনাই আছে, যিবোৰ খালে আপোনালোকৰ পেট বিষাব। আৰু এয়া চাওক বনাই আছে আমাৰ অনন্ত, আমাৰ চলিছে পকৰা আলা। আৰু এয়া চাওক, এয়াবোৰ পিঁয়াজ কাটি ৰাখিছে, এয়া পানী মিলোৱা চচ আৰু এইবোৰ আছে, কণী আছে, বইল কণী আছে। আৰু চাওক আজি খাম ইয়াত, বহুত দিন পিছত তাত আহিলোঁ আৰু চাই থাকক।